গদি সাহেব কালি মিটিং কি হ'ল কেনেকুৱা কওকচোন কিমান মানুহ হৈছে তাত মোৰ মিটিঙৰ কথা সুধিছে আপুনি মোৰ মিটিঙত লাখ লাখ মানুহ দেখিবলৈ পাব মই খালি ভাইও বেনো বুলি ক'লেই হ'ল মানুহ পাগল হৈ যায় সঁচাকৈ দিয়ে গদি সাহেব ক'ৰ পৰা আপুনি ভাই বেনটো ডাইলগটো আপুনি আনিছে মোৰ মিটিঙত মানুহ কম হয় মই যদি ভাই বেনো বুলি কওঁ মানুহ পাগল হৈ যাবনে গদিজী এইবিলাক চবৰে চব কথা নহয় এতিয়া মই এইটো কথা ভাইও বেনো বুলি মই ক'লেহে ভাল হ'ব মই ক'লেহে মানুহে ভাল পায় সঁচাই দিয়ে কিন্তু আপুনি এইটো ভাল ডাইলগ বিচাৰি পাইছে মই এতিয়া যাওঁ বাৰু পিছত কথা পাতিম দে তেনেহ'লে ঠিক আছে যাব ঐ ঘুটি কেনে ঠাণ্ডা ইয়াতে অলপ ঠাণ্ডা পাইছে না কি কয় অলপ ঠাণ্ডা মোৰ গোটেই শৰীৰ একদম বৰফ হৈ গৈছে মই আৰু থাকিব নোৱাৰো ইয়াত মোৰ কিন্তু সিমান ঠাণ্ডা লগা নাই কাৰণ মই সদায় এচি ৰুমতে থাকোঁ না সেইকাৰণে সিমান ঠাণ্ডা লগা নাই আৰু এনে অলপ লাগিছে আমাৰতো ভাই এচি চেচি নাই এইবিলাক গতিকে আমি কটি ফেটা ৰ'দত থকা মানুহ মোৰ একদম ঠাণ্ডাত ৰ'ব পৰা নাই ভাই মোৰ গোটেই গাঁৱতো বৰফ হৈ গৈছে কি জেগাত তই লৈ আহিলি এই বাটি ইয়াতে ক'ৰবাত জুই পুৱাব পাৰিলে অলপ ভাল লাগিল হা জুই পুৱাবি ইয়াতে ক'ত তই জুই পুৱা ইয়াতে আৰু জুই পুৱা জেগা পাবি নেকি ক'ৰবাত যো ইয়াৰ পৰা যাৱাই ভাল যো ভাই ইয়াৰ পৰা যাৱা ভাল যো আৰে কি ঠাণ্ডা ইয়াতে অলপ চাহ খাই লওঁ বল গুটি তই কি তাতে বহিবি নেকি হ'ব দে তাড়াতাড়ি চাহ আনি বাপাৰে মোৰ কিন্তু গোটেই গাটো বৰফৰ দৰে হৈয়ে আছে এতিয়াও চাহ আনি তাড়াতাড়ি দুই কেপ চাহ লৈ আহ এই আবার দুটাৰ লাগি আৰু কিবা দুটা নাস্তাও লৈ আহিবি এই বেটি তই এটা কথা মোক কচোন এই তহঁতৰ দেউতাৰে ভাইও বেনো বুলি ক'লি মানুহে ইমান কিয় ভাল পায় এইটো কথা তই নুবুজিবি দেই এইটো কথা তই পিছত গম পাবি মই পিছত কম তই এতিয়া তাড়াতাড়ি চাহ খাই পেলাই বল ঘৰত যাওঁ ঐ গুটি বল ইয়াৰ পৰা যাওঁ বল এতিয়া ঐ গুটি জেগাটো কেনে লাগিলে আমি যোৱা জেগাটো তাতে আৰু জীৱনত মোক তাতে যোৱাৰ কথা নকবি কাৰণ মোৰ তাতে তাৰ কথা শুনিলে মোৰ গা কঁপনি মাৰি উঠে এনেকুৱা জেগাতো আৰু মানুহ যায়নে ইমান ঠাণ্ডা তাৰ মানুহবিলাকে বাৰু কেনেকৈ থাকে তাতে তাৰে মানুহবিলাকৰ অভ্যাস হৈ গৈছে কাৰণ সিহঁতে ঠাণ্ডা বুলি কেয়াৰে নকৰে আমাৰহে ইমান ঠাণ্ডা লাগছে মই এতিয়া যাওঁ দেই ঘৰত বহুত দেৰি হ'ল ঘৰত মায়ে বিচাৰিব মোক তেনেহ'লে যা মই অলপ ৰেষ্টে লওঁ যা অলপ ভাগৰো লাগিছে परदेसियों से न अखियाँ मिलाना परदेसियों से न अखियाँ मिलाना परदेसियों तू है एक दिन जाना परदेसियों से न अखियाँ मिलाना মই এতিয়া অলপ টোপনিয়ে মাৰোঁ দেই আৰু কি কৰিম আৰু আৰে আজি বৰ ঠাণ্ডা জেগাত ফুৰিব যাব গৈছিলে ইমান ঠাণ্ডা জেগাটো আৰু ফুৰিব যায়নে ঘুটি আৰু কেনেকৈ থাকিব মই এতিয়া এ চি ৰুমত থাকোঁ মানুহ মই সিমান এটা অসুবিধা পোৱা নাই কিন্তু ঘুটিটো থাকিব নোৱাৰে না সি ৰ'দত থকা মানুহ বেচেৰা ঘুটিটোৰ লাগি বৰ বেয়াই লাগে দেই ক'ত তই আহি পেলাই আপুনি আহিলোঁ দেই আজিৰ মিটিংখন বৰ জবৰদস্ত মিটিং হৈছিল
বা লাখ লাখ মানুহ। মই আৰু ভাইও বেহেনো বুলি কৈ দিয়াৰ লগে লগে মানুহ পাগল হৈ গৈছে। এই দেউতা, এটা কথা কচোন, আপুনি ভাই বেহেনে বুলি ক'লে মানুহবিলাকে ইমান কিয় ভাল পায়? এইটোৱেইতো মোৰ চিক্ৰেট খেলা। এই কংগ্ৰেছীবিলাকে এইবিলাক শব্দ নাজানে, সেইকাৰণে সিহঁতে আজি বহুত তলত পৰি আছে। কিন্তু মই এইবিলাক বহুত ইংলেণ্ডৰ পৰা ডিক্সনেৰীৰ পৰা উলিয়াই আনিছোঁ এই শব্দ। সেইকাৰণে মই আজি এইবিলাক শব্দ ব্যৱহাৰ কৰি আজি বহুত মানুহে ভাল পাই আছে মোক। মোৰ লগত আৰু কংগ্ৰেছীবিলাকে কণ্টেষ্ট কৰিব নোৱাৰে, সিহঁতৰ দিন গ'ল। আৰুতো একবাৰ ভাৰত মাতা কি জয় বুলি ক'লেতো আৰু খেলা বেলেগেই হৈ যায়। সেইকাৰণে সেইটো মই প্ৰথমতে নকওঁ, লাষ্টত কওঁ মিটিঙত। এই দেউতা, আপোনাকতো মানুহে ভাল পোৱা কিবাটো কাৰণ এটা থাকিব লাগিব, নহ'লে মানুহে ইমান কিয় ভাল পাব? তই কথাটো শুন, এতিয়া মই তোক বুজাই কওঁ। আমাৰ ভাৰতৰ মানুহবিলাকক হিন্দু মুছলমানৰ মাজত খেলা কৰি দিলে বঢ়িয়াকৈ আৰামছে জয় হৈ যাব পাৰি, যদি হিন্দু মুছলমানৰ মাজত আমি এটা বিভেদ আনি দিওঁ। আমিতো ইলেকশ্যনৰ আগে আগে সেইবিলাকেই খেলা খেলি থাকোঁ। এজন মুছলমানক মাৰি দিলে খেলা খতম হৈ গ'ল, আমাৰ জয় নিশ্চিত হৈ গ'ল। এতিয়া তই বুজিলি নে বাপাই আমাৰ খেলা কি? বুজিছোঁ দেউতা, সকলো বুজিছোঁ। কিন্তু এইটো এটা ভাল কথা নহয় দেউতা। মুছলমানসকলতো মানুহ, কিন্তু সিহঁতক কিয় এনেকুৱা কৰিব লাগে, কিয় মাৰিব লাগে? সিহঁতক মাৰি ৰাজনীতি কৰাতকৈ ৰাজনীতি নকৰাই ভাল দেউতা। আমিতো ভাৰতৰ সকলো হিন্দু মুছলিম ভাই। মইতো মুছলমানক নামাৰোঁ না, মই নিজ হাতেৰে নামাৰোঁ, কিন্তু কোনোবাই মাৰিলে মই সেইটোত মাত নেদাওঁ। মোৰ সেইটোৱে কাম, বেলেগ একো নাই। আৰু তেতিয়া আমাৰ হিন্দু মানুহবিলাকে বিৰাট ভাল পাই যায়, সেইকাৰণে মই মনে মনে থকাই ভাল বুলি ভাবোঁ।